সেই কামটো যে কৰিব দিছে মোক বহুত ডাঙৰ কাম কৰিব দিছে, বহুত কষ্ট, নোৱাৰো মই সেই কামটো কৰিব। বেলেগ কামত জইন হ'ম, বেলেগ কাম কৰিম, এনেকুৱা কৰিম আৰু এটা বেলেগ কামত ধৰিম, সেইটো কামো নহ'ল। কি কৰিম উপায় নাই, লাষ্টত অৱশেষত আকৌ সেই কামটোতে যাব লগা হয়। কথাটো বুজি পাইছে গাইজ মই কি ক'ব খুজিছো? So guys, বলক আজি ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ। মই উমেশ গুৰু, আপোনালোক সকলোলৈ মোৰ চেনেলটোত স্বাগতম জনালোঁ। এটা কথা কেতিয়াবা আপোনালোকে মন কৰিছেনে? জীৱনত আমাৰ এনেকুৱাও দিন আহি পৰে যে আমি কি কাম কৰিম, মই কি কাম কৰিম, এনেকুৱাও চিন্তা সোমাই পৰে জীৱনটো মোৰ বেকাৰ, চবৰে ভাল দেখোন, মই কিয় এনেকুৱা দিম, এনেকুৱা আমাৰ জীৱনত চিন্তা নানা ধৰণৰ ব্ৰেণ্ডত সোমাই যায়। এই কথাখিনি কোনে কৈ আছে? বেলেগে কৈ আছে নে আপোনাৰ মনটোৱে কৈ আছে? কোনো কোৱা নাই আপোনাক, আপোনাৰ মনটোৱে কৈ আছে যে মই জীৱনত কি কৰিম। আৰু সেই কথাটোকে যদি নেগেটিভ কৰে আপুনি, এই কথাটোকে যদি নেগেটিভ কৰি চাই যে মই জীৱনত এইটো কৰিম, মনটো ব্ৰেইনটো তাৰমানে খোলা হয় আৰু ফ্ৰী হৈ যায়। আৰু যেতিয়া নেকি জীৱনত মই কি কৰিম এটা টেনশ্যন সোমাই যায়। আমাৰ জীৱনত সেইটোৱে মানুহৰ বেছিকে টেনশ্যন যে মোৰ লাইফটো কি হ'ব, মই লাইফটো এনেকৈ কৰি যাম। আপুনি ছাকচেছ হ'ব নোৱাৰে, এই কথা কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। আৰু এনেকুৱা মানুহ ছাকচেছ হোৱা আছে মানে 100ত 95% আছে, মানে মই জীৱনত এইটো কৰি যাম বুলি এনেকুৱা মানুহ 100ত 95% ছাকচেছ হয়। বাকীখিনি এইটো ৰাস্তাতে মই জীৱনত কি কৰিম। গতিকে গাইজ, আজি মই জীৱনত কি কৰিম বুলি কওঁতে আপুনি ভাবিছা আপোনাৰ জীৱনত আপোনাৰ মাইণ্ড আছে, আপোনাৰ জীৱনটোত আপুনি কি কৰি যাব নোৱাৰে, কি কৰি যাব নোৱাৰে। যিজন মানুহে কৰি আছে মই এইটো কৰি যাম বুলি কিনে যিজন মানুহে কৰি আছে, তাৰ কি 10টা আঙুলি নেকি হাত পাওঁ, এখন হাতত 10টা নেকি, না চকু 4টা, না মাথা 5টা? আপোনাৰ নিচিনাই চেম টু চেম। থিংকিং বেলেগ আমাৰ, মাত্ৰ তাৰ থিংকিং বেলেগ, মোৰ থিংকিং বেলেগ। চবৰে থিংকিং আৰু থিংকিং যদি এটাও হয়, পৃথিৱীখন পানীৰ নিচিনা সমান হৈ থাকিব নেকি। যেনেকে সাগৰখনত পানীয়ে পানী একেলগে মিলি জুলি আছে, নদীখনত বৈ যাওঁতে পানী বৈ যায় আছে, ঠিক তেনেকুৱা আৰু পৃথিৱীখন। তো গাইজ, জীৱনত যদি আপুনি আগবাঢ়িব খোজে, এটা কথা মন দি মানি ল'ব যে মই কি কৰিব গৈ আছো। যেতিয়া নেকি আপুনি এটা কামত, যিকোনো কামত কোনো সৰু আৰু ডাঙৰ সেইটো কথা নাহে যে মই আজি 10,000 টকাত কাম কৰি আছো, সি 50,000 মাহত পাই আছে। এই কথাটো ভাবিলে আপোনাৰ মাইণ্ডত যিটো নেকি থিংকিং আছে, সেই কথাখিনি আপোনাৰ মনটোৱে আপোনাক কৈ আছে, বেলেগে কোৱা নাই। আৰু আপুনি যদি ভাবি চাই মই 10,000 টকাত কাম কৰি আছো, এইটোৱে মোৰ সপোন, এইটোৱে লক্ষ্য, এই কথাখিনি আপুনি ভাবি কণ্টিনিউ যাওক যে মোৰ এই কাম, মোৰ আৰু বেলেগ কাম নাই, ৰাস্তা নাই, মোৰ চবফালে বন্ধ আৰু বেলেগ কথা ভাবও দৰকাৰ নাই। মোৰ পুৰা মাইণ্ডত সোমাই যাব আপোনাৰ সেই কথাটো। যেতিয়া নেকি এনেকুৱা কৰি সদায় আপুনি ভাবিয়ে থাকিব, কাম কৰিয়ে থাকিব, কাম কৰোঁতে সেইটো কথা ভাবিয়ে থাকিব, অট'মেটিকলি এটা যেনেকুৱা ধৰক চাকৰি কৰা মানুহে ডেইলি নিজৰ কৰ্মটোৰ ওপৰত ডিপেণ্ড কৰি আছে, আপোনাৰো তেনেকুৱা হৈ যাব। সেই কৰ্মত আপুনি ছাকচেছ হোৱাৰ কাৰণে বাধ্য হৈ যাবা। আজি যদি একজনে যদি ৰাজমিস্ত্ৰী কৰি আছে, সেই ৰাজমিস্ত্ৰীজনে এজন ৰাজমিস্ত্ৰী মানে কি, মই জগালিৰ কথা কৈছো, একজন কোনোবা যদি মিস্ত্ৰী জগালি কৰি আছে, ৰাজমিস্ত্ৰীৰ কাম চাইছে শিকিছে, তাক হাতত ধৰি কোনো শিকোৱা নাই, কাৰণ তাৰ মাইণ্ডটো ৰাজমিস্ত্ৰীত গৈ আছে যে মই এইটো কৰ্ম কৰিম, এইটো কৰ্ম কৰিয়ে মই দীৰ্ঘ হ'ম, যিটো মোৰ আৰু কোনো উপায় নাই। সেই মানুহজন ৰাজমিস্ত্ৰী হৈছে, ৰাজমিস্ত্ৰী হয় বিল্ডাৰ হৈ গ'ল, বিল্ডাৰ হয় নিজে বহুত ডাঙৰ। কৰ্ম সৰু ডাঙৰ নাই, কৰ্মই, কিন্তু আমাৰ থিংকিং বেলেগ।
নিজৰ লক্ষ্য এটা থাকে, সকলোৰে এটা লক্ষ্য থাকে, কিন্তু সেই লক্ষ্যটো পূৰণ কৰিব হ'লে আপোনালোকে জানে আপোনাৰ বেকগ্ৰাউণ্ড কি। এতিয়া আপুনি ভাবি চাইছেনে আপোনাৰ ঘৰখনত কি আছে, আপোনাৰ দেউতা কি কৰে, আপোনাৰ মা কি কৰে, আপোনাৰ দাদা কি কৰে। আপোনাৰ বেকগ্ৰাউণ্ড ঠিক থাকিলেহে আপুনি আপোনাৰ বেকগ্ৰাউণ্ড মতে যাব পাৰিব। আপোনাৰ যদি বেকগ্ৰাউণ্ড ঠিক নাই তেতিয়াহ'লে আপুনি সেই সপোনটোক ৰচি লাভ নাই। ধৰি লওক এটা সাধাৰণ কথা কওঁ আজি মই আপোনালোকক, আপুনি ভাবি আছে কি মই IPS হয়, অকে ইটস নো প্ৰব্লেম, আপুনি IPS হ'ব পাৰা, কিন্তু আপোনাৰ ঘৰখনত বোলে আপুনি নিজে হাজিৰা নকৰিলে ভাত খাব নাপায়, ঘৰত যদি একদিন ভালকে শান্তিত থাকিব নাপা, IPS কৰ পৰা সপোন দেখি আছা হ'ম বুলিহে, ডক্তৰ হ'ম বুলি সপোন ক'ত দেখি আছা। মানুহে কয় ভাগ্যত থাকিলে চব হয়, ভাগ্যৰ লগত কথা নহয়। ভাগ্য হয়, কিন্তু ভগৱানে এটা আশীৰ্বাদ প্ৰত্যেকজন মানুহকে দিয়ে যে তুমি ভালে কুশলে যা, তোমাৰ ভাল ইনকাম হওক, এনেকুৱা ধৰণৰ প্ৰত্যেকজন মানুহকে ভগৱানে আশীৰ্বাদ দিয়ে। কিন্তু ভগৱানে সেই কথাটো তাক এতিয়াও নকয় যে তুমি IPS হবাই। চেষ্টাৰ ফলত হয়, সকলো চেষ্টাৰ ফলত। যিটো চেষ্টা কৰা তুমি পাৰফেক্ট হম বুলি চেষ্টা কৰা হবা। আৰু বেকগ্ৰাউণ্ড একচুৱেলি নাম্বাৰ 1 হৈছে বেকগ্ৰাউণ্ড। যিমানে চেষ্টা কৰা তুমি সাকসেস হ'ব নোৱাৰা, কাৰণ তোমাৰ বেকগ্ৰাউণ্ড নাই, হেল্প নাই। মানুহৰ হেল্প, আজি এজন ধৰি লোৱা মোৰ এজন ভাল বন্ধু আছে, মই নাম ধৰি নকওঁ, মোৰ এজন ভাল বন্ধু, মই এনেকুৱা বিশ্বাস কৰো সেই বন্ধুজনক, এনেকুৱা বিশ্বাস কৰো, বহুত বিশ্বাস কৰো, মোৰ আত্মাই দি কসমছে বহুত আত্মাই দি বিশ্বাস কৰো। কিন্তু মই যদি আজি 1 টকা এটা খোজো নহয়, নিদিয়ে মোক। ভাই মোৰ এনেকুৱা প্ৰব্লেম হৈছে, প্লিজ চা, নাচাই মোক। নিজৰ অকাত মতে দি চলি যোৱা ৰাস্তাটো আপুনি বিচৰা 100% সাকসেস হ'ব। আপুনি কি ৰাস্তাত আছা, সেইটো আপুনি পকী ৰাস্তাত আছে নে কেঁচা ৰাস্তাত আছে নে বোকা পানীৰ মাজত আছে, একবাৰ ভাবিছা ক'ত আছা আপুনি। সেই ৰাস্তা দি যাবা খুজলি নহ'ব, বোকাই যাবা খুজলি নহ'ব, বোকাই গ'লে বোকাই যায় পাবা। প্ৰথমতে বোকাৰ পৰা কেঁচা টাইপ আৰু এটা বোকা মাটিতেও আপুনি ক'তনো পাকা ৰাস্তা পাই যাবা, নাপা। বোকা মাটিৰ পৰা কেঁচা ৰাস্তা দেখালো, কেঁচাৰ পৰা পাকা ৰাস্তা যাওঁ, পাকাত যাব। প্ৰথম আপুনি কি অৱস্থাত আছে, ডাইৰেক্ট ভাবিলে নহ'ব কি মই পাকাত যাম। পাকাত যাব পাৰিব কেনেকে, হেলিকপ্টাৰ বা উৰা জাহাজ পেলাই দিব লাগিব আপোনাৰ ওচৰত, তেতিয়া উৰি কিনে যাব পাৰে। আৰু যদি যাদু মন্ত্ৰ তন্ত্ৰ জানে তেতিয়াহ'লে উৰি কিনে ডাইৰেক্ট পাকাত যাব পাৰে। আৰু এইটোতো সক্ষমেই নহয়, যিটো নেকি নলেজৰ কথাত মই আপোনাক আগুৱাই লৈ যাইছো, এইটো কোনো সক্ষমেই নহয়। এনেকুৱা হ'ল ঘটনা, মানুহ আগবাঢ়িব হলে এটা ষ্টেপ, যিটো এখন চিৰি, এটা চিৰি, বিল্ডিঙতো আপোনালোক সকলোৱে উঠিয়ে পাইছে যে এটা চিৰি যেতিয়া 1 খোজ দিয়া যায় আৰু এটা 1 খোজ দিলেহে আমি সেই ওপৰত লাগি পামগৈ। কথাটো বুজি পাইছে? আৰু আপুনি যদি একেবাৰে মই ওপৰত চাপ মাৰিম বুলি কয়, নোৱাৰিব আপুনি। কিয়নো তেনেকুৱা সম্ভৱেই নহয়। মানুহৰ লক্ষ্যটোতো এনেকুৱা এটা চিৰিয়ে। আপোনাক যদি কয় কোনোবাই যে সেই চাটখন লাৰি থৈ দিয়া, লাৰি আহা, আপুনি কেনেকৈ লাৰিব সেই চাটখন? ভাবিব বহুত টাইম, কেনেকৈ লাৰিম। যাৰ ব্ৰেইন আৰু বুদ্ধি আছে না, অট'মেটিকলি কি কৰিব, এখন চিৰি আনিব, নহ'লে টুল এখন লগাই ল'ব অলপ নিজতকৈ হাইটৰ, তাৰ ব্ৰেইন আছে, চোকা বুদ্ধি। এনেকুৱা মই অলপ আগতে ক'লো 100ৰ 5% হে আছে, 95% মানে মানুহৰ এই কেঁচা ৰাস্তাতেই যাব লাগিব আমি। গতিকে নিজৰ লক্ষ্যটো সদায় ৰাখক গাইজ, যিটো নেকি আপোনাৰ সপোন, সেই সপোনটোক আপুনি সপোন বুলি ভাবি নাথাকিব।
কিয়নো সেই সপোনটো ৰচিবৰ কাৰণে মাত্ৰ মানুহৰ জীৱনত 15 বছৰত লাগি থাকে আৰু যেতিয়ালৈকে আপুনি 15 বছৰ বা 18 বছৰত সেই সপোনটো সাকসেছ হোৱা নাই বাদ দে আশা বাদ দে আপোনাৰ ৰাস্তাত গুচি যাওক মোৰ তেনেকুৱা অৱস্থা আজি সেইটো কাৰণে বুজাই আছো আপোনাক যিমান পঢ়ো বহুতে কয় যে পঢ়ি শুনি শিক্ষিত হয় কি শিক্ষিত হয় একো শিক্ষিত নহয় শিক্ষিত কাক কয় যোনে নেকি শিক্ষাৰ এটা উদ্দেশ্য বিচাৰি কিনে পায় তাক কয় শিক্ষিত যোনে নেকি শিক্ষিত হয় আনক শিকোৱাত ব্যস্ততাটো কৰে তাক কয় শিক্ষিত যোনে নেকি না নিজে না আন এজন বোলে বুঢ়ীমা ক'ৰবাত বেলেগ ফুৰি আছে তাক থিংকিং কৰিব সি ভাবিব যে আমাক এজন সহায় কৰি যাব তাকো শিক্ষিত কাৰণ সি শিকিছে ইমানখিনি জ্ঞানী পঢ়িলে শুনিলে মাত্ৰ এটা মানুহৰ চাৰ্টিফিকেট পোৱা যায় যে মানুহজন আমুক পঢ়িছে তমুক পঢ়িছে কিন্তু এজন নপঢ়া মানুহৰ যিমানখিনি জ্ঞান আউট নলেজ সেই হয়তো পঢ়াজনৰো নাই শিকিবৰ কাৰণে মানুহ নিজৰ এটা সংসাৰ কালিও মই কৈ গৈছিলো এখন সংসাৰ লাগে সেই সংসাৰখনত সকলো শিকিব পাৰি সকলোৱে আপোনাৰ প্ৰিন্সিপাল এটা আপোনাক যেতিয়া কি কলেজখনত শিকাই আছে এতিয়া আপোনালোকক পোনপ্ৰথমে সেই তাৰ নিজৰ ঘৰখনৰ কথাই এটা সাধু বনাই দিয়ে সেইখিনিকে একচেপ্ট কৰি কিনে আপুনি শুনি এনে তাৰমানে কি মাইণ্ডত পাইছে কিন্তু সেই ঘটনাটো আপোনাৰ ঘৰতো চলি আছে আপুনি সেই প্ৰিন্সিপালজন যিমান শিক্ষিত আপুনি নিজেও এটা শিক্ষিত আপুনিও প্ৰিন্সিপাল কিন্তু আপোনাৰ প্ৰমাণ নাই যে আপোনাৰ চাৰ্টিফিকেট নাই তো গাইজ নিজৰ জীৱনত নিজৰ এটা ৰাস্তা বিচাৰি লওক এই দুনিয়াত কোনো কাকো সহায় নকৰে কোনো কাকো নাচায় নিজৰ জীৱনটো নিজে দাঙি ধৰি নিজৰ সংসাৰখনক নিজে বচাই লৈ যাব লাগিব কোনো নাই এখন পৃথিৱীত কোনো নাই পাৰিলে অকলে থাকক এইটো শান্তি থেংক ইউ গাইজ যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব আৰু কমেণ্টত জনাব আৰু লাইক কৰিব নাপাহৰিব কিয়নো মই এনেকুৱা বহুত ধৰণৰ ভিডিঅ' আগতে বনাইছোঁ আৰু চেনেলটোত যিহেতু ভিউ বেছি নাহে সেইটো কাৰণে মই নিজৰ লাইফৰ কথা কিছুমান আপোনালোকক কৈ যাম বুলি আশা কৰিছোঁ থেংক ইউ